What's up guys, this is Bizu. আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম why you are not rich, অৰ্থাৎ আপুনি কিয় ধনী নহয়। সো আপুনি কিয় ধনী নহয় বা আপুনি ধনী নোহোৱাৰ কিছুমান কাৰণ এই ভিডিঅ'টোত উল্লেখ কৰা হ'ব। তো আশা কৰোঁ আপুনি এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। আৰু এইখিনিতে জনাওঁ যে এই ভিডিঅ'টোত মই যিখিনি কথা ক'ম এই কথাখিনি 100% ৰিয়েলিষ্টিকৰ ওপৰত বেছ কৰি কোৱা হ'ব। সো আপুনি এই কথাখিনিৰ পৰা বহুখিনি উপকৃত হ'ব বুলি আশা কৰোঁ। তো বলকচোন আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আপুনি ধনী নোহোৱাৰ এক নম্বৰ কাৰণ হৈছে আপুনি পইচাক ইম্পৰ্টেণ্ট নিদিয়ে। যদি আপুনি পইচাক ইম্পৰ্টেণ্ট নিদিয়ে তেনেহ'লে আপুনি কেতিয়াও ৰিচ হ'ব নোৱাৰে, আপুনি কেতিয়াও ধনী হ'ব নোৱাৰিব। সাপোজ আপুনি যদি আপোনাৰ গাৰ্লফ্ৰেণ্ডক ইম্পৰ্টেণ্ট নিদিয়ে তেনেহ'লে আপোনাৰ গাৰ্লফ্ৰেণ্ড আপোনাৰ লগত থাকিবনে? নিশ্চয় নাথাকে। ঠিক সেইদৰে যদি আপুনি পইচাক ইম্পৰ্টেণ্ট নিদিয়ে তেনেহ'লে পইচাও আপোনাৰ লগত নাথাকিব। সেয়েহে যদি আপুনি ধনী হ'ব বিচাৰে তেনেহ'লে আপুনি পইচাক ইম্পৰ্টেণ্ট দিবলৈ শিকক আৰু আপুনি পইচাক ইম্পৰ্টেণ্ট দিয়ক। কাৰণ পইচা নহ'লে এই পৃথিৱীত একোৱে কৰিব নোৱাৰি। বহুতে কয় যে মৰম চেনেহ ভাল পোৱা বেছি প্ৰয়োজন পইচাতকৈ, কিন্তু মই কওঁ যে পইচা থাকিলেহে আপুনি মৰম চেনেহ ভাল পোৱাৰ ওপৰত গুৰুত্ব দিব পাৰিব। যদি আপোনাৰ হাতত পইচাই নাথাকে তেনেহ'লে আপুনি আপোনাৰ ভাল পোৱা মানুহজনক বা মানুহগৰাকীকো কেতিয়াও সন্তুষ্ট কৰিব নোৱাৰিব, বা আপুনি আপোনাৰ বুঢ়া মা দেউতাকো মেডিকেললৈকেও এটলিষ্ট নিব নোৱাৰিব। যদি আপোনাৰ পইচা নাথাকে তেওঁলোকৰ বেমাৰ আজাৰ হ'লেও আপুনি তেওঁলোকক সুৰক্ষা কৰিব বা তেওঁলোকক চিকিৎসা কৰিব নোৱাৰিব। সেয়েহে পইচাৰ বহুখিনি ইম্পৰ্টেণ্ট আছে। আপুনি পইচাক ইম্পৰ্টেণ্ট দিবলৈ শিকক, তেতিয়া আপোনাকো পইচাই ইম্পৰ্টেণ্ট দিব। নাম্বাৰ 2, you spend money like you are already rich, অৰ্থাৎ আপুনি পইচা এনেকৈ খৰচ কৰে যে আপুনি আগতীয়াকৈ ধনী মানুহ, অৰ্থাৎ ধনী মানুহৰ নিচিনাকৈ আপুনি পইচা খৰচ কৰে। আপুনি যদি আপোনাক এযোৰ জোতা লাগে তেনেহ'লে আপুনি দুযোৰ জোতা কিনিছে, 4যোৰ কিনিছে। যদি আপোনাক যিমানখিনি কাপোৰৰ প্ৰয়োজন তাতকৈ আপুনি বহুখিনি কাপোৰ কিনিছে, আপুনি ব্ৰাণ্ডেড কাপোৰ পিন্ধিছে। আৰু আপোনাক যদি এখন বাইক হ'লে হৈ যায় আপুনি তাৰ জেগাত বাইকৰ জেগাত 4চকীয়া কিনিছে। আপুনি মানুহক ধনী বুলি দেখুৱাব বিচাৰিছে। কিন্তু আপুনি যদি এনেকুৱা কৰে তেনেহ'লে আপুনি কেতিয়াও ৰিচ হ'ব নোৱাৰিব, আপুনি কেতিয়াও ধনী হ'ব নোৱাৰিব। আপুনি প্ৰথমতে পইচা অৰ্জন কৰক, তাৰপিছত পইচা খৰচ কৰক। নাম্বাৰ 3, you don't have a plan, অৰ্থাৎ আপোনাৰ কোনো প্লেন নাই। আপুনি যদি ক'ৰবাত পইচা পাইছে তেনেহ'লে আপুনি সেই পইচাটো কেনেকৈ খৰচ কৰিব বা কেনেকুৱা কামত আপুনি ইনভেষ্ট কৰিব সেইটো আপোনাৰ কোনো আইডিয়া নাই। আপুনি প্ৰথমে সেই পইচাটো খৰচ কৰাৰ পৰিৱৰ্তে আপুনি ইনভেষ্ট কৰক। আপুনি হয়তো মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰিব পাৰে, কোনোবা প্ৰপাৰ্টিত আপুনি ইনভেষ্ট কৰি ৰাখিব পাৰে, বা আপুনি সেইটো শ্বেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰিব পাৰে, বা আপুনি এটা সৰু স্মল বিজনেছ ষ্টাৰ্ট কৰিব পাৰে সেই পইচাটোৰে। আপুনি সদায় এক্টিভ ইনকামৰ ওপৰত বেছিকৈ গুৰুত্ব দিয়ে, সেয়েহে আপুনি ধনী হ'ব নোৱাৰে। আপুনি এক্টিভ ইনকামৰ লগে লগে আপুনি পেছিভ ইনকামৰ ওপৰত গুৰুত্ব দিব লাগিব। এক্টিভ ইনকাম হৈছে সেইবিলাক যদি আপুনি দোকান এখনত কাম কৰে বা আপুনি যদি গভৰ্ণমেণ্ট প্ৰাইভেট জব এটি কৰে তেনেহ'লে আপুনি যদি তাত 8 ঘণ্টা কাম কৰিলে আপুনি যিমানখিনি পইচা পায়, আপুনি যদি 8 ঘণ্টা কাম নকৰে তাৰ পইচা আপোনাৰ কটা যাব। সেয়ে আপুনি যিমানখিনি অভাৰ ডিউটি কৰিলে অভাৰ ডিউটিৰ পইচা পাব, বা আপুনি দোকানত থকা সময়খিনিত আপুনি দোকানৰ পৰা পইচা পাব, আৰু দোকান বন্ধ কৰি আহিলে আপুনি তাৰ পৰা কোনো পইচা নাপায়। সেইটো কোৱা হয় এক্টিভ ইনকাম। আপুনি যিখিনি এক্টিভ থাকি অৰ্জন কৰিব সেইখিনি কোৱা হয় এক্টিভ ইনকাম বুলি। আৰু যদি আপুনি ৰিচ হ'ব বিচাৰে বা আপুনি যদি ধনী হ'ব বিচাৰে তেনেহ'লে আপুনি পেছিভ ইনকামৰ ওপৰত গুৰুত্ব দিব লাগিব। পেছিভ ইনকাম হৈছে আপুনি মিউচুৱেল ফাণ্ডত পইচা জমা কৰিলে, বা আপুনি শ্বেয়াৰ মাৰ্কেটত পইচা ইনভেষ্ট কৰিছে, বা তেনেকুৱা যিটোৰ পৰা আপোনাৰ পইচাৰ পৰা পইচা আহি থাকে আৰু আপুনি ঘৰত বহি থাকিলেও তাৰ পৰা পইচা উপাৰ্জন হৈ থাকে, পইচাৰ পৰা পইচা আহে, সেইটো কোৱা হয় পেছিভ ইনকাম বুলি। যিবিলাক বহুত ধনী মানুহ আছে তেওঁলোকে বেছিকৈ পেছিভ ইনকামৰ ওপৰত গুৰুত্ব দিয়ে। তো আপুনিও পেছিভ ইনকামৰ ওপৰত গুৰুত্ব দিয়ক, নিশ্চয় আপুনি ধনী হ'ব পাৰিব। নাম্বাৰ 4, you don't have an emergency fund, অৰ্থাৎ আপোনাৰ কোনো ইমাৰ্জেঞ্চি ফাণ্ড নাথাকে। যদি আপোনাৰ ইমাৰ্জেঞ্চি কিবা এটি কামত পইচা খৰচ কৰিবলগীয়া হয়, বা আপোনাৰ বেমাৰ আজাৰতে পইচা খৰচ কৰিবলগীয়া হয়, আপুনি বেংকৰ পৰা বা বন্ধুৰ পৰা ধাৰলৈ ল'ব লগা হয়। আৰু যেতিয়া আপুনি বন্ধুৰ পৰা বা বেংকৰ পৰা ধাৰলৈ লয় তেতিয়া আপোনাৰ সেইটোৰ পৰা ইণ্টাৰেষ্ট বাঢ়ি গৈ থাকে আৰু আপুনি কেতিয়াও ৰিচ হ'ব নোৱাৰে। সেয়েহে আপুনি ৰিচ হ'ব বিচাৰিলে আপুনি ইমাৰ্জেঞ্চি ফাণ্ড জমা কৰিব লাগিব। আপুনি ইমাৰ্জেঞ্চিত খৰচ কৰাৰ বাবে এটা এমাউণ্ট এটলিষ্ট জমা কৰি ৰাখক, যিটো আপুনি ইমাৰ্জেঞ্চি কামত খৰচ কৰিব পাৰে। নাম্বাৰ 5, you are terrified of failure, অৰ্থাৎ আপুনি ফেইল হোৱাৰ বাবে ভয় কৰে। আপুনি কিবা এটা কাম নকৰে যে সেই কামটো যদি আপুনি কৰে, সেই বিজনেছটো যদি আপুনি ষ্টাৰ্ট কৰে, যদি আপুনি তাত ফেইল হৈ যায় তেতিয়া আপোনাৰ কি হ'ব?
সো আপুনি ফেইল হোৱাৰ বাবে ভয় কৰে আপুনি সেয়েহে ধনী হ'ব পৰা নাই যদি আপুনি ধনী হ'ব বিচাৰে তেনেহলে আপুনি ফেইল হোৱাৰ বাবে ভয় কেতিয়াও নকৰিব আপুনি ষ্টাৰ্ট কৰক তাৰ পিছত যি হয় দেখা যাব যদি আপুনি ভয় কৰি ফেইল হোৱাৰ ভয়তে আপুনি কামটো ষ্টাৰ্টে নকৰে তেনেহলে সেই কামটোত আপুনি 100% ফেইল আৰু যদি আপুনি সাহস কৰি সেই কামটো ষ্টাৰ্ট কৰে তেনেহলে হয়তো আপুনি ফেইল হ'ব হয়তো আপুনি সাকসেস হ'ব যদি আপুনি ফেইল হয় তেনেহলেও আপোনাৰ ফেইল হোৱাৰ চান্সেছ 50% আৰু সাকসেস হোৱাৰ চান্স 50% সো আপুনি যেতিয়া কামটো ষ্টাৰ্ট কৰিব আপোনাৰ 50-50 হৈ যায় আৰু যদি আপুনি ষ্টাৰ্টে নকৰে তেনেহলে আপুনি সেইটোত ফেইল হোৱা 100% পাক্কা সো সেয়েহে আপুনি যদি ৰিচ হ'ব বিচাৰে তেনেহলে আপুনি ফেইলাৰ হ'বলৈ সাজু হ'ব লাগিব আপুনি যদি ফেইলাৰ হ'ব নিবিচাৰে আপুনি কেতিয়াও সাকসেস হ'ব নোৱাৰিব সেয়ে আপুনি ৰিস্ক ল'বলৈ শিকক নিজৰ ওপৰত কনফিডেন্স ৰাখক তেতিয়া আপুনি নিশ্চয় ধনী হ'ব পাৰিব আপুনি বিজনেস ষ্টাৰ্ট কৰক আপুনি বিজনেসত সাকসেস হয় নহয় সেইটো পিছৰ ষ্টেপ Number 6, you believe in luck and magic. আপুনি লাক আৰু মেজিকৰ ওপৰত বিলিভ কৰে সেয়েহে আপুনি ধনী হ'ব পৰা নাই আপুনি ভাবে যে মোৰ লাক হোৱা নাই সেয়েহে মই এই কামটোত সাকসেস হ'ব পৰা নাই মোৰ কোনো লাক হোৱা নাই সো মই এই কামটোত সফল হ'ব পৰা নাই কিন্তু আপুনি লাকৰ ওপৰত ডিপেন্ড কৰি থাকিলে আপুনি সদায় তেনেকৈ থাকিব সাপোজ আপোনাৰ সম্মুখত ডাইনিং টেবুলত আপোনাৰ ভাত ৰখা আছে যদি আপুনি ভাবে মোৰ লাক হোৱা নাই সো ভাতটো মোৰ খোৱা যোৱা নাই আপোনাৰ ভাতটো নিজে খোৱা নাযায় আপুনি সেই ভাতটো হাতেৰে মেহনত কৰি খাব লাগিব তেতিয়া আপোনাৰ ভোক পলাব বা আপোনাৰ পেট ভৰিব যদি আপুনি লাকৰ ওপৰত বিলিভ কৰি সেইটো নিজে খোৱা যোৱালৈ ওয়েট কৰি থাকে বা কিবা মেজিক হোৱাৰ কাৰণে আপুনি সেইটো ওয়েট কৰি থাকে তেনেহলে আপুনি সদায় ভোকা থাকিব লাগিব আপুনি সদায় ভোকত থাকিব লাগিব সেয়ে আপুনি লাকৰ ওপৰত বিলিভ নকৰিব আপুনি লাক তেতিয়াহে আপোনাৰ আহিব যেতিয়া আপুনি সেই কামটোৰ ওপৰত মেহনত কৰিব সেই কামটোৰ ওপৰত কষ্ট কৰিব তেতিয়া আপোনাৰ সেই কামটোত লাক আহিব সো আপুনি যদি এই কেইটা অভ্যাস বা এই কেইটা যদি কথা আপুনি মনত ৰাখি চলে তেনেহলে নিশ্চয় আপুনি ধনী হ'ব পাৰিব তো বন্ধুসকল আজিৰ এই ভিডিওটোত এইখিনি আছিল আশা কৰোঁ আপোনালোকৰ এই ভিডিওটোৰ জৰিয়তে বহুখিনি উপকৃত হ'ব পাৰিব যদি এই ভিডিওটোৰ পৰা আপোনালোকৰ অকণমান হ'লেও উপকৃত হয় বুলি ভাবিছে তেনেহলে এই ভিডিওটো আপোনাৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰক আপোনাৰ পৰিয়ালৰ মানুহৰ সৈতে শ্বেয়াৰ কৰক আৰু অৱশেষত যদি আপুনি এই চেনেলটোলৈ প্ৰথমবাৰ আহিছে তেনেহলে প্লিজ ভিডিওৰ তলত থকা সাবস্ক্ৰাইব নম্বৰ বুটনটোত ক্লিক কৰি এই চেনেলটো সাবস্ক্ৰাইব কৰি লওক আৰু ওচৰতে থকা বেল আইকনটো দবাই দিব তেতিয়াহে আপুনি আমাৰ নতুন ভিডিওৰ নটিফিকেশন পাবলৈ সক্ষম হ'ব আৰু এইখিনিতে যদি আপুনি কিবা ভুল ত্ৰুটি দেখিছে আঙুলিয়াই দিব বুলি আশা কৰিলোঁ ধন্যবাদ